Hello friends, welcome back to my another vlog. আজি হৈছে ছোৱালীৰ এনুৱেল ফাংচন আৰু আমি তাতে গৈ আছো। বলক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কি কি কৰিছো আৰু এয়া হৈছে ছোৱালী চাও। এয়া পাঞ্জাবী ষ্টাইলত গৈছে। কৈ দিয়া তুমি কোনটো গানত ডান্স কৰিবা? বল তাৰাৰা। বল তাৰাৰা। আহা নামা নামা। এয়া আমাৰ পাঞ্জাবী ছোৱালী। হেল্ল' কোৱা হেল্ল'। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি হ'ল নেক্সট ডে মৰ্ণিং আৰু মৰ্ণিং উঠিয়ে মন্দিৰৰ ফুলজোপা চালে মনটো কিবা ভালেই লাগি যায়। এয়া ছোৱালী স্কুল গ'লগৈ আৰু ছোৱালী স্কুল যোৱাৰ পিছত এতিয়া মই লাগিছোঁ দুপৰীয়া লাঞ্চ বনোৱা। বাবু শুই গ'ল, এতিয়া অকণমান সময় ফ্ৰী হৈ থাকোঁ আৰু এইখিনি সময়তে মই ভাত পানী বনাই লওঁ আৰু 12:30 মানত আকৌ তাইক আনিব যাব লাগিলেই। ৰ'ব এইখিনি বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এইফালে অমিতা ভাজিখিনি হৈছে আৰু এয়া হৈ গ'ল ঔটেঙা বিলাহী আৰু ধনিয়া পাত দি দালিয়ে বনালোঁ। এয়া হৈ গ'ল আৰু এয়া হৈছে হাঁহৰ মাংস। এতিয়া বনাওঁ। এয়া হাঁহৰ মাংস বনাবলৈ পিঁয়াজ কাটি লৈছোঁ, পিঁয়াজ 4টা লৈছোঁ, আলু কাটি লৈছোঁ আৰু এইফালে লৈছোঁ নহৰু, আদা আৰু জলকীয়া। এতিয়া এইখিনি পেষ্ট কৰি লওঁ আৰু এইখিনি পেষ্ট কৰি ল'লোঁ। ইয়াৰ পিছত মই কেৰাহীত মিঠাতেল দি দিছিলোঁ আৰু মিঠাতেলখিনি গৰম হোৱাৰ পিছত কাটি থোৱা পিঁয়াজখিনি দি দিছিলোঁ। কাটি থোৱা পিঁয়াজ দিয়াৰ পিছত কেঁচা জলকীয়া, নহৰু, আদাৰ পেষ্টখিনি দি দিছিলোঁ। তাৰপিছত দিছিলোঁ নিমখ সোৱাদ অনুসৰি, ৰংগুড়া দিছিলোঁ আৰু দিছিলোঁ আধা চামুচ চিকেন মছলা আৰু তাৰপিছত দিছিলোঁ আধা চামুচ মিট মছলা আৰু দিছিলোঁ আধা চামুচ কিচেন কিং মছলা আৰু ইয়াৰ পিছত দিছিলোঁ 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটোৰ কালাৰটো খুব ধুনীয়া আছিলে আৰু অকণমান সময় মছলাখিনি ভাজি লোৱাৰ পিছত ইয়াত দিছিলোঁ আধা চামুচ জিৰা পাউডাৰ আৰু মছলাখিনি ভালকৈ ভাজি লোৱাৰ পিছত ইয়াতে পানী অকণমান দি দিছিলোঁ, গৰম পানী, যাতে মছলাখিনি পুৰি নাযায়। আৰু এনেকৈ মছলাখিনি ভাজি লোৱাৰ পিছত দিছিলোঁ হাঁহৰ মাংসখিনি দি দিছিলোঁ আৰু এয়া হাঁহৰ মাংসখিনি দি দিছিলোঁ। হাঁহৰ মাংসখিনি অকণমান জুইৰ কম ফ্লেমত মই অলপ সময় মূৰে মূৰে লৰাই দিছিলোঁ আৰু ভালকৈ ভাজি ইয়াতে মই দি দিম আলুখিনি মই ফ্ৰাই কৰি লোৱা নাই, যিহেতু হাঁহৰ মাংস সিজিবলৈ অকণমান টাইম লাগে, সেইকাৰণে আলুখিনি ফ্ৰাই কৰি লওঁ। আৰু এনেকৈ ধুনীয়াকৈ ভাজি লোৱাৰ পিছত হাঁহৰ মাংসখিনি মই ইয়াতে দি দিছিলোঁ গৰম পানী দি দিছিলোঁ। মই বেছি পানী দিয়া নাই, কাৰণ হাঁহৰ মাংসৰ এটা গোন্ধ পাওঁ মই, সেইকাৰণে মই বেছি পানী নিদিওঁ, মই অকণমান পানীয়ে দিছোঁ। আৰু এয়া মোৰ অলমষ্ট হৈয়ে গৈছে হাঁহৰ মাংস। আৰু এইফালে আজি ঘৰত আহিছে ভাইটি, ঘৰত ভাইটিকে ফাৰ্ষ্ট দিওঁ ভাত বাঢ়ি। আহক তেন্তে ভাইটিক ভাতটো বাঢ়ি দিওঁ। আৰু এয়া ভাইটিয়ে খাইছে হাঁহৰ মাংস, গৰম গৰম ভাত। কেনেকুৱা হৈছে? বহুত টেষ্টি হৈছে। বহুত টেষ্টি হৈছে। থেংক ইউ। বনায়ো হ'ল আৰু পোৱালিও উঠি ৰেডি। কি খাবা? তোমাকো লাগে ডিটক্স ৱাটাৰ? খাবা? তুমি খাবা? কি? ই তিয়হখিনি দেখিছে যে, সেইকাৰণে তাক লাগে। ইয়াৰ তিয়হ একদম ফেভৰেট হয়। ৰ'বা দিছোঁ দেই। তুমি পদুনা এটাকে খোৱাচোন, পদুনা এটাকে খোৱা। এইটো খোৱা। নাই নালাগে, তাক তিয়হে লাগিব মানে। দিছোঁ ৰ'বা পৰিব ৰ'বা।
এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু মাইনাহঁতো স্কুলৰ পৰা আহিলে আৰু এতিয়া বাজিছে দুপৰীয়া 1টা আৰু ব'লক তেন্তে আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ পুনৰ আকৌ এবাৰ লগ পাম নতুন এটা ৰেচিপি বা ব্লগ লৈ টিল দেন বাই বাই